সামগ্ৰী কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাৰ সৌজন্যত 68তম বাৰ্ষিক আজিমুছান দিনী জলছা উদযাপনৰ ব্যাপক প্ৰস্তুতি। সামগ্ৰী কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাৰ সৌজন্যত খতমে কুৰআন, খতমে বুখাৰী শৰীফ ও 68তম আজিমুছান দিনী জলছা উপলক্ষে অহা 30 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুষ্ঠান আজিমুছান দিনী জলছা। ধৰ্মীয় সভাখনক লৈ কৰ্মব্যস্ততাৰ লগতে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে উদ্যোক্তাসকলৰ মাজত। অহা 30 তাৰিখে অনুষ্ঠিত হ'বলগীয়া সভাখনত উপস্থিত থাকিব উস্তাদুল হাদিছ হজৰত মৌলানা মুফতি আব্দুৰ ৰাজ্জাক আল কাছিমি সাহাব আৰু সৈকুল হাদিছ মৌলানা শামছুদ্দিন সাহাব, হজৰত মৌলানা মুফতি ৰকিবুল ইছলাম, জনাব কাৰিক হজৰত মৌলানা ৰিয়াজুদ্দিন সাহাবৰ লগতে ভালে সংখ্যক উলামা আৰু বিশিষ্ট ব্যক্তি। ধৰ্মীয় সভাখনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক নিমন্ত্ৰণ জনাইছে উদ্যোক্তাসকলে। সন্মানীয় উলামায়ে কেৰাম, মুৰব্বী সাহাবান, আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে আমাৰ কাৱৈমাৰী ইছলামিয়া মাদ্ৰাছাখন আজিৰ পৰা 70 বছৰ হ'ল প্ৰতিষ্ঠিত হৈছে। এই মাদ্ৰাছাখনত আজি বহুদিন ধৰি ধৰ্মীয় সভাৰ লগতে কোৰআন খতম, বুখাৰী খতম ইন্তজাম কৰা হয়। সেই পৰম্পৰা হেতুকে এই বছৰ কোৰআন খতম, খতমে বুখাৰী ইন্তজাম কৰা হৈছে। আৰু আমাৰ মাদ্ৰাছাত মাদাৰে ইলমে দাৰুল দেওবন্দৰ পৰা মুফতি আব্দুৰ ৰাজ্জাক সাহাবক দাৱাত দিয়া হৈছে। গতিকে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এই মহামাল্য মুবাৰক জলছাত উপস্থিত হৈ নেক দোৱা হাসিল কৰে। তাৰ জন্য সকলো ৰাইজক মই আহ্বান জনাইছোঁ, জলছাত শৰীক হোৱাৰ কাৰণে দাৱাত জনাইছোঁ। কি উদ্দেশ্যৰে জলছা কৰিছে? বিশ্ব শান্তিৰ কামনাৰে জলছা আহ্বান কৰা হৈছে। ইয়াত মানে কি চলিব জলছা? ইয়াত কোৰআন খতম আৰু বুখাৰী খতম ইন্তজাম কৰা হৈছে বিশ্ব শান্তিৰ কামনাৰে। দোৱা হ'ব, কিবা ধৰ্মীয় আলোচনা হ'ব। গতিকে ইছলাম ধৰ্মাৱলম্বী ৰাইজক কি জনাব? ইছলাম ধৰ্মাৱলম্বী এইটোৱে আহ্বান জনাই আছোঁ যাতে সকলো ৰাইজ ইয়াত উপস্থিত হৈ বিশ্ব শান্তিৰ কামনাৰে দোৱা কৰে। মুখ্য অতিথি হিচাপে কোন থাকিব? ইয়াত মুখ্য অতিথি হিচাপে থাকিব আমাৰ মাদাৰে ইলমে দাৰুল দেওবন্দৰ পৰা মুফতি আব্দুৰ ৰাজ্জাক আল কাছিমি সাহেব উপস্থিত থাকিব। কোন বক্তা থাকিব? আৰু হুজাই মাদ্ৰাছাৰ প্ৰাক্তন শেখুল হাদিছ হজৰত মৌলানা মুফতি শামছুদ্দিন কাছিমি সাহেব উপস্থিত থাকিব। হয়, নিশ্চয় আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ যে কাৱৈমাৰীত যি ইছলামিয়া মাদ্ৰাছা আছে প্ৰায় 70 বছৰত ইতিমধ্যে অতিক্ৰম কৰিছে। বহুত পুৰণি এটা অনুষ্ঠান, বৃহত্তৰ অঞ্চল সামৰি কাৱৈমাৰী মাদ্ৰাছাৰ এটা সুনাম আছে অসমৰ ভিতৰত। আৰু এই কাৱৈমাৰী অঞ্চলত মাদ্ৰাছাৰ যি 68তম ইয়াত দিনী জলছাৰ আয়োজন কৰা হৈছে। আৰু ইয়াত বিশ্ব শান্তি কামনাৰে বা বিশ্ব শান্তিৰ উদ্দেশ্যেই ইয়াত যি আয়োজক সমিতি আছে, আয়োজক সমিতিসকলে ইয়াত এই ধৰ্মীয় জলছাৰ আয়োজন কৰিছে। আৰু তেওঁলোকে এটাই কামনা কৰিছে যে বিশ্ব শান্তি ঘূৰি আহক, যাতে মহামাৰী কৰোণা নাশক। সেই উদ্দেশ্যৰে তেওঁলোকে ইয়াত দোৱাৰো আয়োজন কৰিছে। আৰু এই দোৱাত চামিল থাকিব উত্তৰ প্ৰদেশৰ দাৰুল দেওবন্দ মাদ্ৰাছাৰ শিক্ষক থাকিব। ইয়াত আলহাজ হজৰত মৌলানা মুফতি আব্দুৰ ৰাজ্জাক আল কাছিমি সাহেব ইয়াত উপস্থিত থাকিব। লগতে থাকিব হুজাই জামিয়া জালালিয়া মাদ্ৰাছাৰ প্ৰাক্তন মুহাদ্দিছ আলহাজ হজৰত মৌলানা শেখ শামছুদ্দিন কাছিমি সাহেব ইয়াত উপস্থিত থাকিব। আৰু তেওঁলোকে দোৱা কৰিব যাতে যি দিনসমূহ আছে যাতে দিনসমূহ ভালে ভালে আহি যায়। আৰু যি কৰোণা মহামাৰী আছে, কৰোণা মহামাৰী যাতে নাশ হয়, যাতে বিশ্বৰ যি অপায় অমংগল আছে এই অপায় অমংগল যাতে দূৰ হয়, সেইবাবে তেওঁলোকে এই দিনী জলছাৰ আয়োজন কৰিছে। গতিকে ইছলাম ধৰ্মাৱলম্বী ৰাইজক এটাই আহ্বান জনাওঁ আয়োজক সমিতিৰ ফালৰ পৰা যাতে সকলো ইছলাম ধৰ্মাৱলম্বী ৰাইজে এই উক্ত দোৱা অনুষ্ঠান থাকিব আৰু যি ধৰ্মীয় ইয়াত জলছা আছে, ধৰ্মীয় জলছা যাতে অংশগ্ৰহণ কৰে যেন। কিমান তাৰিখৰ পৰা জলছা আৰম্ভ হ'ব? এইটো 30 ডিচেম্বৰত হ'ব। আৰু 30 ডিচেম্বৰ ৰাতিপুৱা 8 বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে ইয়াত অনুষ্ঠিত হ'ব। কাৰণ 8টা বজাৰ পৰা খতমে কোৰআন আৰু খতমে বুখাৰী ইয়াত অনুষ্ঠিত হ'ব। আৰু তাৰ মাজতে আলোচনা হ'ব, ধৰ্মীয় কিছু আলোচনা হ'ব বা ধৰ্মীয় যিসমূহ শিক্ষা আছে শিক্ষামূলক কিছু আলোচনা হ'ব ৰাইজৰ মাজত। সদৌ শেষত ইয়াত দোৱা কৰিব যি বক্তাসকল আছে বা যিসকল ওলামাসকলে ইয়াত দোৱা কৰিব আৰু বিশ্ব শান্তি কামনাৰে।